কচু আৰু এয়া পঞ্জাৰে টেঙা বিলাহী আমি পাহাৰত গৈ আছো এতিয়া আগৰটো ভিডিঅ' যদি চাইছে আপোনালোকে তেতিয়াহ'লে নিশ্চয় দেখিছে আমাৰ পাহাৰটো তো পাহাৰত গৈ আছোঁ আমি 6 জন বাবা মই মনেশ্বৰ লেকেল জয়দেৱ ভাইটি আমি পাহাৰত গৈ আছোঁ বহুত মানুহে বহুত জেগাত ফুৰিব গৈছে লাডাখ গৈ গুচি আহিছে বিকাশ যাওঁতে তাৰপিছত গ'ল কন্যাকুমাৰী আৰু এতিয়াও গৈ আছে আমি লাডাখ যাব পৰা নাই যদি আপোনালোকে মৰমবোৰ দি যায় নিশ্চয় আমিও চেষ্টা কৰিম তো আমি গৈ আছোঁ পাহাৰত এতিয়া পাহাৰত কি কৰিম দেখুৱাই আছোঁ আপোনালোকক তো পাহাৰৰ চব্জি কাটি পাহাৰৰ চব্জি ছিঙি কাটি চুঙাত বনাই খাম বুলি ভাবিছোঁ তো দেখুৱাম আপোনালোকক চাই থাকিব নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰি আছোঁ ভাগৰ লাগিব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ ফেচাৰী নে ফিচাৰী তো পুনকত আমি আহি পাৰিলোঁ ডাউ ধাৰা আজিৰ পৰা নাই বোলো 6-7 বছৰ আগত পাহাৰত আহিছিলোঁ বহুত কষ্ট লাগিছে আজি আহি ভাগৰ লাগি গৈছে তো এইখিনি জেগা মই এতিয়া যোনখিনি জেগাত আমি যোনখিনি জেগাত ৰেষ্ট লৈ আছোঁ ডাউ ধাৰা বুলি কয় কাৰণ এইবিলাকত আগতে পাহাৰত আহোঁতে ডাঠ হাৰাইছিলে এইবিলাক শিলতে ডাউ ধৰাইছিলে তো এতিয়া চিন্না আৰু এইফালৰ পৰা পানী আহিছিলে এয়া শিলত পানী আছিলে আগতে ওপৰত পুখুৰী আছে পুখুৰীটো দেখাম বাৰু আপোনালোকক যাম আৰু এতিয়া ওপৰলৈ বেছি দূৰ আহি পোৱা নাই আৰু বহুতখিনি যাব বাকী আছে তো দেখুৱাম আৰু অলপ আগত পুখুৰী আছে তো তাতে পুখুৰীখনত গৈ পুখুৰীখন দেখুৱাই দিম আপোনালোকক তাৰ পৰা এতিয়া এইবিলাকত পানী এতিয়া আজি দেখালোঁ আপোনালোকক পানী আহিছিলে ওপৰৰ পৰা খাব পৰা একদম ফিল্টাৰতকৈ চাফা আৰু তো দেখুৱাই আছে পুখুৰীটো তো আমি অকণমান ব্ৰেক লৈ এতিয়া আৰু আৰম্ভ কৰিছোঁ জাৰ্ণি গৈ আছোঁ আগত মনেশ্বৰে গ'লেই আৰু তাৰপিছত আছে জয়দেৱ মই তাৰপিছত আছে লেকেল বাবা আৰু ভাইটি আছে তো এইফালে আগত গৈ আছে জয়দেৱহঁতে আৰু একদম আগত মনেশ্বৰ তো গৈ আছোঁ আৰু অলপ আগত গ'লে পুখুৰীখন পাম এখন দুখনেই আছে অলপ ওপৰত তো প্ৰথম পুখুৰীটোত প্ৰথমতে ৰেষ্ট ল'ম হয়তো আগতো নাযাবও পাৰোঁ তো গ'লে গৈ দেখুৱাম আহক চাই থাকিব ভিডিঅ'টো একদম শেষলৈ তো এবাৰ মই থাকিলোঁ 4 নম্বৰত ভাগৰ বহুত লাগি গ'ল দেখুৱাই আছোঁ আপোনাক গৈ আছোঁ ওপৰত গৈ আছোঁ আগত গৈ অকণমান ৰেষ্ট ল'ব লাগিব বন্ধুসকল এইখন পাহাৰৰ হাতী বাঘ ভালুক নাপায় সাপ পাব তো চব আছে হাতী আগত আছে বুলি শুনিলোঁ পুখুৰীটোত যোনটো পুখুৰী আপোনালোকক মই দেখুৱাম বুলি কৈছিলোঁ সেই পুখুৰীখনত বনাইছে ৰ'বা আপোনালোকে হাতী থকা বুলি ক'লে আগত মানুহ গৈছিলে তো ঘূৰি আহিছে তো হাতী থকা বুলি ক'লে তালৈকে যামনে নাজানো তো তথাপিও চাওঁ পাৰিলে দেখুৱাম পুখুৰীখন এখন পাহাৰখন মানে বহুত ডাঙৰ তো চব পাব দেখাই দি আগত হাতী থকা বুলি ক'লে এয়া হাতীৰ গোট
তথাপিও চাওঁ কি হয় আৰু কিমান দূৰ পাৰোঁ যাবলৈ চেষ্টা কৰিম, কাৰণ এতিয়া ইমান ডাঙৰ জীৱ মানে জানুৱাৰীৰ লগতো পাংগা লোৱা ভাল কথা নহ'ব ন, সেইটোলৈ গৈ আছোঁ আমি। চেষ্টা কৰিম দেখাবলৈ চাৰিবা। এতিয়া মই একদম মানে শেষত আছোঁ, বাকীকেইজন আগত 5জন সেয়া, আৰু এইফালে গৈছে তো বন্ধুসকল। পুখুৰীখন যি দেখুৱাম বুলি কৈছিলোঁ, তো পুখুৰীখনত আহি পালোঁ আৰু হাতী থকা বুলি কৈছিলে, হাতী লগ নাপালোঁ। তলৰ চাইডে আছে নেকি, আমি ৰাইট চাইডে আহিছোঁ, লেফ্ট চাইডে টাউনত আছে চাগে, আমি লগ নাপালোঁ। এতিয়া আপোনালোকক মই পুখুৰীখন দেখুৱাই দি আছোঁ, চাব। তো এইখনে হ'ল পুখুৰীখন। তো অলপ আগুৱাই গৈ আছোঁ মই, মানে এইখন পুখুৰীৰ পৰা পানী যায় তাতে তলত, য'ত মই ডাব ধৰা বুলি ক'লোঁ যে পানী খাব পাৰি বুলি। তো এইখন পুখুৰীৰ পৰা যায় তাত একদম গৈ ফিল্টাৰ হৈ গৈ পায়গৈ, তো তাৰে পানী খাব পাৰি। তাৰপিছত অলপ চুজি আছে মেটেকা, এইবিলাক মেটেকা হয় এয়া। তো এইখিনি ভিউ ভালকৈ আপোনালোকক দেখুৱাই আছোঁ, একদম ধুনীয়াকৈ দেখুৱাই আছোঁ, ফুল ভিউ দেখুৱাই আছোঁ। আৰু ভাল লাগিলে, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি ল'বলৈ একদম নাপাহৰিব বন্ধুসকল। আপোনালোকে মৰম দিলে মই আৰু ইয়াৰে পৰা দূৰত যাম, বাইক লৈ গুচি যাম ফুৰিবলৈ, যেনেকুৱা বিকাশ ডাঙৰতে গৈ আছে, এতিয়া গৈছে টাউন গৈছে। এতিয়া তাৰে আগত গ'লে কন্যাকুমাৰী, আৰু তাৰ আগত গৈছিলে লাডাখ। তো চেষ্টা কৰিম আপোনালোকে যদি মৰমবোৰ দি যায়, তো চেষ্টা কৰিম মই। এতিয়া এই পুখুৰীটোৰ ভিউ ফুলকৈ দেখুৱাই আছে, আপোনালোক চাই থাকিব। Every night in my dreams, I see you, I feel you. That is how I know you. Go on. তো বন্ধুসকল, আমি ইয়াৰ পৰা ওলাই দিলোঁ, অলপমান মেটেকা চুজি উঠালোঁ, মানে ছিঙিলোঁ। তাৰপিছত ইয়াৰ পৰা আমি ওলাই দিওঁ ইয়াৰ পৰা আৰু বেলেগ জেগাত যাম। মানে আমাৰ যোৱা ৰানিং কৰা কম হৈছে, ৰেষ্ট লোৱা বেছি হৈ গৈছে এতিয়া। তো আৰু আমি পঢ়ি আছোঁ আগত গৈছে। এতিয়া মই একদম শেষত মানে পিছত আছোঁ, আগত গৈছে মোৰ আগত আছে জয়দেৱ, আৰু তাৰ আগত মোৰ কোনোবা আছে দেখাই নাই। বেকেল, বাবা, মনেশ্বৰ, ভাইটি আগত, এইকেইজন জুম কৰি দেখুৱাই দিছোঁ অকণমান। তো ময়ো গৈ আছোঁ পিছে আমি য'ত যাম মানে গৈ পোৱা নাই, দূৰ আছে, বহুত দূৰ আছে। আৰু গৈ বাঁহৰ চুঙা কাটিম, বনাম, ভাতটো বনাই কৰি চুৰু আনিছোঁ, কিন্তু আৰু কচু আঞ্জা বনোৱা কথা আছে। তো কচু কাটিব লাগিব, চুঙা কাটিব লাগিব, পানী ল'ব লাগিব, আৰু তাৰা পাত
পাহাৰৰ পাত হয়তো বিচাৰি কাটিব লাগিব, তাৰপিছত ধুই মেলি চুঙাটো চাফা কৰিব লাগিব, কাটি মেলি ধুই মেলি বনাব লাগিব। তো দেখুৱাম কাটি মেলি দেখুৱাম। তো বন্ধুসকল আমি আহি পাই গ'লোঁ জুই ধৰা, এইখিনি জেগা জুই ধৰা বুলি কয়। তো আমি জুই ধৰা আহি পালোঁ, আৰু আগত যাবলৈ আছে বাকী। এতিয়া ভাগৰ লাগি গ'ল, বহুত দূৰ আহিলোঁ আমি। তো এইখিনি জেগাই হ'ল জুই ধৰা। এতিয়া এইখিনি হ'ল জুই ধৰা, জংঘল হৈ আছে, পুৰা জংঘল হৈ আছে জুই ধৰা জেগাখিনি, মানে এনে চাফা হৈ থাকে। তো এতিয়া কোনফালে যাম, ৰাস্তাটো দুই চাইডে আছে ৰাস্তাটো, কোনফালে গ'লে ভাল হ'ব, কাৰণ কিয় গণেশ বাবা লগ পাই যাব পাৰোঁ ৰাস্তাত। তো যোনফালে গ'লে গণেশ বাবা লগ নাপাওঁ, তো সেইটো ৰাস্তাই যাম বুলি ভাবিছোঁ। তো আৰু এক চাইডে গ'লে পুৰা জংঘল কাটি যাব লাগিব, মানে কি সেইটো মানে ভাবি আছোঁ। এতিয়া কোনফালেদি যাওঁ দেখুৱাই আছোঁ। শেষলৈকে চাই দিব ভিডিঅ'টো, একদম স্কিপ অকণমানো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বন্ধুসকল আমি আৰু ৰাওনা কৰিছোঁ জুই ধৰাৰ পৰা, তলত নামি দিছোঁ। তলৰ ৰাস্তাটো গৈ আছোঁ, একদম গৈছে আগত ভাইটি, তাৰপিছত বেকেল বাবা মই পিছত গৈ দিম আৰু মনে চাওক। তো এয়া বাঁহৰ তলেৰে সোমাই গৈছোঁ। বহুত অসুবিধা পাইছে, জংঘল বহুত দিগদাৰ, মানে জংঘল বহুত যে জংঘল বহুত, মানে সেইটো কাৰণে অকণমান অসুবিধা হয়। ৰাস্তা ক্লিয়াৰ হৈ থকা নাই, আজিকালি নাহে পাহাৰত মানুহ, বহুত কমেই আহে, 3-5জন মানুহ আহে, তো ইমান দূৰত নাহে মানে। তো আমি আহিছোঁ আজি, মইতো আগতো গ'লোঁ, আজি নাই বুলি 5-6 বছৰ 7 বছৰৰ পিছত আহিছোঁ আজি। বহুত ভাগৰ লাগিছে, তথাপিও মজা লাগিছে, মজা পাই আছে, মানে ভাল লাগিছে, বহুত দিনৰ পিছত আহিছোঁ। তো বন্ধুসকল অলপ আগতে লেট্ৰিন কৰি থৈ গৈছে হাতী গণেশ বাবাই, সেয়া লেট্ৰিনৰ গোন্ধ ওলাই আছে, এই অলপ আগতে গৈছে, তথাপিও আমি গৈ আছোঁ। বেছি সময় হোৱা নাই ইয়াৰ পৰা গণেশ বাবা পুৰে ওলাই যোৱা। অকণমান আগলৈকে মই গৈ লওঁ, তাৰপিছত আৰু দেখুৱাম আপোনালোকক। এতিয়া মানে অলপ সাৱধানটো বেছি হৈছে। তো এইফালৰ পৰা নামি আহিছে, এয়া গণেশ বাবা নামি অহা ৰাস্তাখিনি জুম কৰি দেখুৱাই দিছোঁ অকণমান। তো এইফালে গুচি আহিছে। তো বন্ধুসকল আমি বহুত দূৰ আহিলোঁ, মোটামুটি 40-45 মিনিট দূৰত আহিছোঁ, আৰু এতিয়াও চাইডে গৈ আছোঁ পাহাৰৰ তলে। তো গৈ আৰু একদম ডাউনত যাম, তলত গৈ দেখুৱাই আছোঁ। এয়া বাঁহগছ, বহুত বাঁহগছ। তো একদম তলত যাম, সিফালে তলত যাম। তো গৈ আছোঁ এতিয়া, অলপ দূৰেৰে ঘূৰি পেলাই নামি যাম। ভাগৰ লাগি গ'ল। এইখিনি জেগা হ'ল ধপতল বুলি কয়, এতিয়া হ'ল ধপ গছ, বহুত ডাঙৰ গছ। তো এইখিনি জেগা ধপতল। তো আমি ধপতলত আছোঁ, তো গৈ আছোঁ, একদম তলত নামি যাম আৰু এতিয়া তাতে কুচু পায়, তো পানীও পাম চাগে, ডাউন জেগাটো, তো পাম চাগে পানী পাম, কুচু পাম, যি পাম চাগে
ছিঙিম আৰু বনাব লাগিব ঘৰত অকণমান পাৰিলে নিবও লাগিব বনাই কিনে নহয় কেঁচা নিব লাগিব তো দেখুৱাম আপোনালোকক চাই থাকিব ভিডিঅ'ত তো বন্ধুসকল আমি ভক্তলত আছিলোঁ বুলি কৈছিলোঁ তো একদম আহি আমি এইটো ভক্তলত একদম তলত আহিছোঁ এতিয়া অলপ ঠাণ্ডা ভাৱ আছে আৰু আমি ওপৰত আছোঁ তো ঠাণ্ডা ভাৱ নাছিলে তো এতিয়া ঠাণ্ডা ভাৱ আছে তো এতিয়া আমি চব্জি ছিঙি মানে কচু চব্জি যি পাওঁ আৰু কচু যি পাওঁ পানী কচু বন কচু যি পাওঁ ছিঙিম আৰু তাৰপিছত এতিয়া অলপ জাগা চাই আমি খাবলগীয়া খানাখিনি খাম আৰু বাঁহ কাটিম সিফালৰ পৰা বাঁহৰ চুঙাত কচু দি খাবলৈ তো আগত কাটিম তাৰপিছত এইফালে গৈ আছে আমিতো এইবিলাকতে খাম আৰু পূৰা এইবিলাকত এই গণেশ বাবা আহি খেলা বেলা কৰি গুচি পানী চানী খাব আহে একদম জংঘল একদম ভাঙি চিঙি চুৰমাৰ কৰি দিছে সেইটো মানে গণেশ বাবা পাই যাব পাৰোঁ বুলি চেফটি কৰি মানে বাচি আহোঁতে চাই আহোঁতে আমাৰ দেৰি হৈ গৈছে আমাৰ লোকেশ্যনত আহি পোৱা তো তথাপিও আহি পালোঁ ভালে এতিয়া যাওঁতে ভালে গৈ পালে ভাল তো আপোনালোকৰ আশীৰ্বাদ থাকিলে নিশ্চয় ভালে গৈ পাম আৰু আগতো ভিডিঅ' দি থাকিবলৈ পাৰিম তো আপোনালোকে আশীৰ্বাদ কৰিব আৰু এনেকুৱা যে ধামাকাদাৰ ভিডিঅ' দি থাকিব পৰাকৈ তো ভিডিঅ'টো চাই থাকিব এতিয়া বাঁহ কাটিম আমি তো বাঁহ কাটি খানা পিনা বনোৱাৰ চেষ্টা কৰিম বুলি ভাবিছোঁ কিন্তু কচু ছিঙিম বুলি কৈছোঁ কচু এতিয়ালৈ দেখা নাই তো বিচাৰিব লাগিব এইবিলাকতে কচু পোৱা জেগা হয় কিন্তু কচু থকা জেগাখিনি বহুত জংঘল হৈ গ'ল দেখুৱাই দিছোঁ আপোনালোকে মোৰ পিছফালে দেখি আছে তো পানী ল'ম আমি ক'ৰ পৰা দেখুৱাই আছোঁ তো আমি এইবিলাকৰ পৰা খোৱা পানীৰ ব্যৱস্থা কৰিব লাগিব পানী ধুনীয়া পানী কিন্তু ইয়াত ব্যৱস্থা কৰিব লাগিব পানী কমি গৈছে তো বন্ধুসকল আমি কচু ছিঙি আছোঁ পানী কচু বুলি কয় এয়া এইকেইটা পাইছোঁ আৰু এই পিছফালে ছিঙি আছে বাবা মনেশ্বৰ জয়দেৱে বাঁহ কাটি আছে তো আমি ছিঙিম বাৰু আৰু বিচাৰি আছোঁ যিমান থাকিব বুলি ভাবিছিলোঁ সিমানটো নাই তো বিচাৰি খাব লগাখিনি আজি ইয়াতে পাহাৰতে বনাই খাব লগাখিনিতো বনাই খাব লাগিবই তো বিচাৰি খালে আমি 6জনৰ কাৰণে ওলাব লাগিব ঘৰত নিয়াটো বাৰু পিছত বিচাৰিম আৰু তো এতিয়া নিজৰ খাব লগাখিনি বিচাৰি আছোঁ তো আৰু ইফালে মোৰ পিছফালে বহুত বাঁহ গাছ আছে তো বাঁহ গাছৰ পিছফালে সিফালে মানে ওখ জেগা তো এইফালে বাঁহ আছে ইফালেও বেকেল আৰু ভাইটিয়ে গৈছে একদম পিছফালে তো বাঁহ কাটি আনিব চাই থাকিব ভিডিঅ'টো আমি কেনেকুৱা কৰোঁ তো বন্ধুসকলে এয়া গণ কচু পাতকেইটা কাটি পেলাই দিম এই ঠাৰিখিনি কাম দিব কেঁচা পিচি খাব পাৰি তো ৰচুন আদা জলকীয়া দি নিমখ দি ধুনীয়াকৈ পিচি খাব পাৰি আৰু লোকেল মুৰ্গী বা মাছ সেনেকুৱাও বনাই খাব পাৰি চাল কৰি খাই মজা পাহাৰীয়া চব্জি হয় এয়া ছিঙিলোঁ এইফালে বেকেলেও ছিঙিছে তো এইকেইটা বেকেলে ছিঙিলে আৰু ছিঙিম মই তো পানী কচু বেছি পোৱা নাই পানী কচু আৰু বিচাৰিব লাগিব তো বিচাৰিম এতিয়া এইকেইটা চিজিল কৰি থৈ যাওঁ বান্ধি মেলি থৈ যাওঁ তাৰপিছত আৰু সিফালে ওপৰত আছে ইয়াতে বাবাহঁতে মনেশ্বৰ ভাইটিহঁতে আছে বাঁহ কাটি আছে তো আমি খানা বনাই খাব লাগিব তো ইয়াতে সিফালে ওপৰত বাঁহ কাটি আছে আৰু কচুও ছিঙি আছে যোনে যি পাইছে সেয়ে ছিঙি আছে আৰু ছিঙি থাকিব এতিয়া যিমানখিনি পাৰোঁ সেইখিনি ছিঙিম মানে লাগাখিনি ছিঙিম ইমান অজস্ৰ লৈ যায়নো কৰিম কি তো এয়া বেকেলে টঙাল চেলাই আছে তাৰপিছত বান্ধি মেলি আৰু পানী কচু বিচাৰি যাম জয়দেৱে খানা বনাবলৈ মানে কি পানী কচু চব্জি বনাবলৈ বাঁহ ল'ব গৈছে চুঙাত দি খাম তো
আহিব বনাব আমি কচু যোগাৰ কৰি আছোঁ তো বন্ধুসকল আমি পানী কচু চিঙি আনিলোঁ কাটা কুটা হৈ গ'ল চুঙাটো দিয়া হৈ গ'ল এইফালে এইটো হ'ল গণ কচু তাৰপিছত এইবিলাক গণ কচু পানী কচু অকণমান আছে এইখিনি আছে বগৰী অকণমান অনা হৈছে খাম বুলি খাওঁ না নাখাওঁ পিছত দেখা যাব তাৰপিছত আদা ৰচুন পিচি আছে এইয়া পাহাৰত আমি ব্ৰইলাৰ মুৰ্গী আনিছিলোঁ তাৰপিছত জ্বলাই থকা হৈছিল তাৰপিছত ইফালে মনেশ্বৰে এইটো চুঙাত কি দি আছে হেৰি ন কচু আৰু পঞ্জাৰী টেঙা বিলাহী কচু পঞ্জাৰী টেঙা বিলাহী চুঙাত দিয়া হৈছে তাৰপিছত ইফালে জয়দেৱে খৰি কাটি আছে এয়া সেইকাৰণে পূৰা মেহনত কৰি আছে আৰু ইফালে ভাইটিয়ে এইটো পাহাৰা মুৰ্গী নহয় দেই কিন্তু ব্ৰইলাৰ মুৰ্গীহে আনিছোঁ জ্বলাই থকা হৈছে একদম ধুনীয়াকৈ পাহাৰত আছোঁ আমি ঘৰৰ ওচৰত নাই ঘৰৰ পৰা বহুত দূৰ আছোঁ বাবা এইফালে ভাত খাবৰ কাৰণে পাত ছিঙি আছে এয়া ছিঙা হৈছে কিজানি আৰু কেইটামান লাগিব পাৰে চাগে কিন্তু ছিঙি লওঁ ওচৰতে আছে কথা নাই মানে ফটো মাৰাত এই যে মুৰ্গী যে পুৰিছে চব ফটো মাৰাত ব্যস্ত মানে একদম ধুনীয়া ফটো মাৰি আছে তো আমি পানী কচুখিনি আমি আনিলোঁ ছিঙি আৰু গণ কচুখিনি যাওঁতে যি পাওঁ উঠাই লৈ যাম আৰু চব্জি এনেকুৱা পাহাৰীয়া চব্জি আমি এনেকুৱা মাজে মাজে খাই থাকোঁ মাজতে কিনিও লখৰা বজাৰৰ পৰা কিনিব পায় ৰাতিপুৱা গ'লে তো ভিডিঅ'টো একদম এনেকৈ চাই থাকিব দেই একদম নাপাহৰিব বন্ধুসকল তাৰপিছত ভাত বনাবৰ কাৰণে যোগাৰ কৰিম নাই এতিয়া জুই দিছিলোঁ তো ভাত বনাবলৈ ভাবিছিলোঁ ভাত বনোৱা হ'ল এইটো চুৰু আনিছোঁ এটাই চুৰু আনিছোঁ আমি বনাবলৈ অকল ভাতটোৱে বনাইছোঁ তাৰপিছত মানে ভাতখিনিও আমি পাহাৰ চুঙাতে দিম বুলি ভাবিছিলোঁ তো দেৰি হৈ যাব ঘৰ পোৱাতে আমাৰ দেৰি হৈ যাব তো এইটো কাৰণে আমি চুৰু লৈ আহিলোঁ তো চাওঁ এতিয়া ভাত বহাম আমি তো বন্ধুসকল পাহাৰত এনজয় কৰি আছোঁ ধুনীয়া এনজয় একদম গান চান কৰি মানে ব্লুটুথ এটা লৈ আহিছোঁ সৰু এটা ব্লুটুথ এটা লৈ আহিছোঁ এইটো হ'ল ব্লুটুথ আৰু ইফালে জয়দেৱে বগৰী গুড়া মানে পিচিব বাবা ইফালে বহি আছে বিন্দাছ আৰু ইফালে ভাত বহাই দিয়া হৈছে একদম মজাকৈ বনাম খাম আৰু ঘৰত গুচি যাম আৰু ৰাস্তাত যাওঁতে যিখিনি পাওঁ চব্জি লৈ গুচি যাম যিহেতু ঠেলি দিছোঁ সোনকালে খাব পাম একদম ইফালে আৰু যোগাৰ হৈয়ে আছে বাঁহৰ চুঙাত আৰু ইফালে বাঁহৰ চুঙাত একদম খাবলৈ পানী যোগাৰ কৰি থৈ দিয়া আছে আৰু ইফালে পানী বটল এটাহে আছে তাৰপিছত এইফালে পুৰা মাংস ইফালে বগৰী পুৰা বিলাহী পুৰা বেঙেনা পিটিকিব লাগিব একদম বিন্দাছ খাম গুচি যাম আৰু এনেকুৱা দৰে এনজয় কিজানি কোনো কৰি পোৱা নাই তো এনেকুৱা দৰে ধামাকাদাৰ ভিডিঅ' পাব লগা হ'লে আপোনালোকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি ল'ব লাগিব তো ছাবস্ক্ৰাইব কৰি ল'ব লগতে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি ল'ব তো আমি এতিয়া 3টা বাজিলে তো 3টা বজাত আমি ভাত খাব লৈছোঁ এইয়া জয়দেৱ ইফালে পূৰা মাৰি আছে এই ভাইটি ইফালে বেকেল বাবা মনেশ্বৰ মই ধৰাই নাই ভাত এতিয়া ধৰিমহে এইয়া ভাত দিছোঁ তো খাই লৈ আমি ঘৰত যাম আৰু এতিয়া খাম আৰু যাম আমাৰ খাই মেলি খতম তো আমি এতিয়া ঘৰত যাম বিন্দাছ ঘৰত যাম আৰু
মানে বিন্দাছ খালোঁ, বিন্দাছ ঘৰত যাম, কিন্তু যাম বুলি কৈছোৱে বিন্দাছ, কিন্তু ৰাস্তাত কি পাওঁ কি কথা নাজানো আৰু। তো ইফালে ভাইটিহঁতে কিবা এটা বান্ধি আছে, কিবা এটা মানে কি কুচু বান্ধি আছে, অলপ খেলি মেলি হৈ গ'ল, তো বান্ধি আছে দেখুৱাই আছোঁ। আৰু সেইটো দোকান ডাঙৰটো এইটো হ'ল গন কচু। পুৰা জুই জ্বলা আছে, মানে যাব মন যোৱা নাই আমাৰ, মানে কি আমাৰ যাব মন যোৱা নাই, কিন্তু যাব লাগিব, ঘৰ আছে যিহেতু, আৰু ঘৰৰ পৰা বহুত দূৰত আছোঁ, বহুত দূৰত বুজিলা, বহুত ঘৰত মানে ঘৰৰ পৰা বহুত দূৰ আছোঁ, তো যাব লাগিব। বাবাই আছে লগতে, আগতো দেখা পাইছোঁ। তো বন্ধুসকল আমি খাই মেলি ওলাইছোঁ, গৈ আছোঁ একদম জংঘলৰ মাজে মাজে, মানে ৰাস্তা বুলি ক'ব নোৱাৰি আৰু। আমাৰ গণেশ বাবা মৰাই যোৱা ৰাস্তাইদি গৈ আছোঁ তাৰমানে কি, পিছত আছে জয়দেৱ, আগত আছে আগত আছে বাবা এহঁতে আছে, ভাইটিহঁতে আছে, পেকেল মনেশ্বৰ আছে।